বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটি সঁচা আৰু আৱেগিক প্ৰেম কাহিনী শুনাবলৈ ওলাইছোঁ। যদি সেই প্ৰেম কাহিনীটো শুনি ভাল লাগে, ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এজন যুৱকজনে তেওঁৰ ওচৰ চুবুৰীয়া এখন দেশৰ এজনী যুৱতীৰ লগত প্ৰেমত পৰিছিল। প্ৰেম ভালপোৱা ইমানেই গভীৰ হৈ পৰিলে যে তেওঁলোকে ইজনে সিজনক এৰি থাকিব নোৱাৰিলে আৰু কিছুদিনৰ পাছত তেওঁলোক দুয়ো বিবাহ পাশত আবদ্ধ হ'ল। কিন্তু বিবাহৰ পিছতেই এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয়। ঘটনাটোৰ সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই প্ৰেম কাহিনীটোৰ যুৱতীগৰাকীৰ নাম নিক আৰু নিকৰ বয়স 30 বছৰ। নিক আছিল এজনী ৰাছিয়াৰ বাসিন্দা। লগতে যুৱকজনৰ নাম উয়াঙৰ বয়স 38 বছৰ আৰু তেওঁ বাস কৰে চীনত। 38 বছৰীয়া উয়াঙৰ সৈতে নিকে 2019 চনৰ এপ্ৰিলত বিবাহ পাশত আবদ্ধ হৈছিল। দুয়োগৰাকী বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত দুয়োগৰাকী নিকৰ মাকক ৰাছিয়াত লগ কৰিবলৈ যায়। নিকৰ মাকক লগ কৰাৰ পাছত উয়াং পুনৰ চীনলৈ সোনকালে ঘূৰি গুচি আহে। কেইমাহমানৰ পাছত যুৱতীগৰাকী পুনৰ স্বামীৰ কাষলৈ ঘূৰি অহাৰ কথা আছিল যদিও তেতিয়াই তেওঁলোকৰ মাজত হেঙাৰ হৈ পৰিল ক'ভিডৰ সেই লকডাউনটি, আৰু তেতিয়াই তেওঁলোক দুয়ো নিজৰ দেশতে আবদ্ধ হৈ পৰিছিল আৰু তেওঁলোক প্ৰায় 3 বছৰ ধৰি লগ কৰিব নোৱাৰিলে। আৰু অৱশেষত তেওঁলোক দুয়ো এই বছৰৰ অক্টোবৰ মাহত লগ হ'ল। প্ৰায় 3 বছৰৰ মূৰত তেওঁলোক দুয়ো লগ হৈ বহুতেই আনন্দিত হৈছিল। তেওঁলোক দুয়ো লগ হৈ ঘৰলৈ আহি থকাৰ পথতে নিকৰ হঠাৎ উশাহ নিশাহ লোৱাত কষ্ট পাবলৈ ধৰিলে আৰু লগে লগে উয়াঙে হস্পিটেলত ভৰ্তি কৰিলে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বন্ধু বান্ধৱীসকল, এইটো আছিল এটা সঁচা প্ৰেম কাহিনী। আপোনালোকে কাহিনীটো শুনি কেনে পালে জনাবলৈ নাপাহৰিব। যদি কাহিনীটো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো দবাই অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব।